प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है। Okay, so hey guys, my name is Fizu and you are watching Fizu official right now. আৰু বৰ্তমান আছো মই দোকানত আৰু লৈ আছো পানী, কাৰণ আমি কৰিম আয়োজন কৰিম। তো পানী লৈ আছো আৰু বহুত বস্তু ল'ব আছে। একে গোটেইখিনি কৰি আছে একে। সেকেন্ড অনাৰ আছে সানি, লেনদেন যিমান আছে ই কৰি আছে আৰু বনোৱাটো ইয়াৰ আৰু মই খোৱাটো মোৰ। বাহুবলি এইটো উঠাব এতিয়া। বাহুবলি বড়কে মাংগ संगा बांगला गदुंग डाको से आया, जरो दिशाओं में पानी लेके आया। এতিয়া আমি গৈ আছো লোকেশ্যন চাবৰ কাৰণে, ক'ত কি কৰিলে ভাল হ'ব আৰু ক'ত কি নকৰিলে ভাল হ'ব। এই প্ৰথমতে এইটো বিল্ডিং চিলেক্ট কৰিছিলোঁ ইয়াৰ ওপৰত বনাম বুলি, পিছত আমি ডিচাইড কৰিলোঁ এইখন নতুন বিল্ডিং বনাইছে, পুৰণা হৈ যাব, তাৰ কাৰণে আমাক বেষ্ট লাগিছে এইটো। আমি ইয়াতে এতিয়া কৰিম। অঁ, আজি পূৰা মাংস পুৰি খাম। আমি সেইবাৰ যে খাইছিলোঁ মাংস পুৰি, তেতিয়া আমাৰ গোটেইকেইটাৰ পেটৰ বেমাৰ হৈ গৈছিল, কিন্তু এইবাৰ আমি অলপ সেনেকুৱা নকৰোঁ, অলপ বেলেগ কৰিম। আয়োজন কৰি ল'ম এইবাৰ। আমি তলত যাম, তলত গৈ কেনে প্ৰথমতে আনিব যাম আমি চাইড স্ক্ৰীন ওপৰত দিব লাগিব, নহ'লে হেৰি নিয়ৰ আহিব, কিবা এটা দিব লাগিব, ত্ৰিপাল চিপাল কিবা এটা দিব। ইউটিউবৰ পৰা পইচা অহা নাই নহয়। অঁ, ইউটিউবৰ পৰা পইচা অহা নাই, আহিলে আমি বনাই দিলোঁ হয়। আমি লগাইছোঁ ডিজে, এইটো পিছত গম পাব যে ডিজেটো কিমান দাম। ঠিক আছে, একে আমাৰ ডিজাইন গাড়ী লৈ আহিছোঁ না। আমাৰ ৰাহুলক পঠাই দিছোঁ দুটা স্ক্ৰীন দি কিনে। ৰাহুল বঢ়িয়াকৈ লৈ যাবি এইটো। ওপৰত একো নিদিয়া, ওপৰত কিবা এটা দিব লাগিব, নহ'লে भाई साहब कुछ ज्यादा नहीं हो गया? খাও আমার ফিজুক। ও ফিজু, তোক দেখাই যোৱা নাই বে ৰাতি। ফিজুৱে চবতকৈ ডাঙৰ ৰিক্স ল'ব ওলাই আহিছে। ৰিক্স লোৱাৰ কথা নহয়, ই পাতলা গজব বেজতি। কোনা দে দে আর দে আর কর, জলদি কর। স্পাইডারম্যান, স্পাইডারম্যান, আই এম স্পাইডারম্যান। ইস ভিডিও ये क्या है? আবেলি হৈ গ'ল, এই ব্লাৰ কেমেৰা আকৌ। তো আবেলি হৈ গ'ল আৰু আমাৰ টেণ্ট ৰেডি, এইটো চাইড বনালোঁ। এতিয়া ওলাই যাইছোঁ মোৰ ঘৰত, আৰু ঘৰত গৈ কিনে প্ৰথমতে লাইটৰ ব্যৱস্থা কিবা এটা কৰিব লাগিব, কাৰণ আন্ধাৰ হৈ গৈছে। তো লাইট লগাম, তাৰ লাইট আৰু কিবা কিবি লৈছোঁ। এইফালে আমাৰ প্লেয়াৰকেইটা আছে আৰু জাকিহঁতে এক্সট্ৰাকৈ খাব, আৰু সিহঁতক এই সৰু বক্সটো দি দিছোঁ। তহঁতে 4টা মানুহ ন, এইটো বক্স দি হৈ যাব দে, হ'ব দে, একো নাই। বেলেগৰ ঘৰৰ পৰা চৌকা উঠাই লৈছোঁ। তো এইটো চৌকা চানি আৰু মই তলৰ পৰা লৈ আহিছোঁ, তোমালোকে দেখাই পালা। আৰু এইফালে মই ঘৰৰ পৰা লৈ আহিছিলোঁ চাউণ্ড চিষ্টেম। লাইটৰ ব্যৱস্থাটো এতিয়ানো হোৱাই নাই, সেইকাৰণে আমি প্লেয়াৰ পঠাইছোঁ। প্লেয়াৰ গৈছে লাইট আনিবৰ কাৰণে, লাইট নহয় মানে এইটো হোল্ডাৰটো আনিবৰ কাৰণে। এতিয়া ল'ব আহিছোঁ ব্ৰইলাৰ আৰু হাঁহ এটা ল'ম বুলি ভাবিছোঁ। নাকি কয় একে ভাল হ'বি না? একে ভাল হ'বি না? ভাল হ'বি, আহি কেনে ওলাই দিম। তো আমাৰ এইফালে ব্ৰইলাৰ কাটা হৈ আছে, হাঁহ ল'ব গ'লোঁ মই, এতিয়া হাঁহ নলয় বোলে। তো একো নাই, মুৰ্গীটো লওক আৰু মই লাইনৰ ব্যৱস্থাটো কৰোঁ, মই যাওঁ। চানি আৰু একে গৈছে বজাৰ কৰিবৰ কাৰণে, আৰু মই আছোঁ বৰ্তমান ওপৰত। আৰু লাইটটো ফিটিং কৰিছোঁ, কিন্তু এটা মিষ্টেক হৈ গ'ল। লাইটটো মই ডাইৰেক্ট হোম থিয়েটাৰৰ লগত ফিটিং কৰিছোঁ। যেতিয়া গান বজে তেতিয়া লাইটটো মানে ঢিংগে চিকে মানে লাইটটো মানে অফ অন হৈ থাকে, মানে মিউজিকৰ লগত, গম পাইছা? দেখা আপনি লাপৰৱাহী কা নতিজা। ফাইনেলি মই লাইন কালেকশ্যন কৰি দিলোঁ। এইফালে আছে আমাৰ হোম থিয়েটাৰ, আমি যিটো ঘৰৰ পৰা লৈছিলোঁ। আমাৰ যোনটো ডাঙৰ হোম থিয়েটাৰ প্ৰথমতে দেখাইছিলোঁ, সেইটো হোম থিয়েটাৰ মানে অকণমান বাজেটৰ খেলিমেলিৰ কাৰণে আমি সেইটো হোম থিয়েটাৰ বেলেগক দি দিলোঁ, আৰু আমি সৰুটো লৈ আহিছোঁ। ঠিক আছে, বেলেগ একো নাভাবিবা দেই, পেচা বহুতহে মেৰে পাছ, কিন্তু মই সেইটো বেলেগক দি দিছোঁ। সমজ ৰ, অকণমান বেলুন ডেক'ৰেশ্যন কৰি দিওঁ, কাৰণ যিহেতু এতিয়া অলপ প্ৰফেচনেল লাগিব। আৰু আমাৰ লগত অকল আছে মুন, এতিয়া আমাৰ একে আৰু চানি আহি পাইছে, আৰু ইয়াৰ চব্জি। তো আমাৰ ডেক'ৰেশ্যন হৈ গৈছে, কেক আহি পাইছে। এই কেকটো আনবক্সিং, হেপী নিউ ইয়াৰ। আমাৰ চব বস্তু চস্তু ৰেডি হৈ গ'ল, হয় না? এতিয়া পইচাৰ একো অভাৱটো পৰা নাই, চব ক্লিয়াৰ, এভৰিথিং অ'কে। 80 টকা মই দিছোঁ, 80 টকা ইয়াৰ মাইনাছ লাগছে গেলা, এইটো ইয়াৰ পকেটত এটা কাম কৰি মোৰ পকেটৰ পৰা দিছোঁ। হ'ব দে, জানি দে দে তুমি বুজাবুজি কৰিম। যে মাছ আৰু মাংস আছে ইয়াতে মাংস আছে, ইয়াতে এইখিনি পুৰি খাব কাৰণে মিউজিক চিষ্টেম ঠিক কৰি আছে। বেলেগ এটা মিউজিক চিষ্টেম আনিলোঁ, আগৰ যোনটো মিউজিক চিষ্টেম আছিল সেইটো প্ৰব্লেম হ'ল তলতটো, এতিয়া নতুন এইটো লগাই আছোঁ। চাহ বনোৱা হৈ গ'ল, চাহ ৰেডি, আৰু এইফালে স্লাইচ কাটি আছে, আৰু চবেই বহি আছে চাহ খাবৰ কাৰণে, আৰু চাহ খাই সিহঁতক পঠাই দিম।
এয়া হৈছে মাছ, এইটো হৈছে মুৰ্গী মাংস আৰু এইটো হৈছে বাচন্তি হৈছে আৰু এইটো হৈছে একে ৰেডি হৈ আছে। এইটো চাইডে মাংস পুৰাৰ কাৰণে এইটো চাইডে ৰেডি আৰু বাজি আছে টাইম হৈছে 10:16 আৰু বেছি সময় নাই, 10:16হে বাজি আছে এতিয়া। আৰু আমাৰ মাংস অকণমান কম পৰি গৈছে, তো তাৰ কাৰণে গৈছোঁ আকৌ মাংস 1 কিলো আনিবৰ কাৰণে। পানী আৰু মই মাংস দোকান বন্ধ কৰি দিছে, মাংস লৈ ল'লোঁ আৰু মাংস মানে একচুৱেলি দোকানীজনে মাংস 1 কিলো লৈ গৈছিল ঘৰৰ কাৰণে, আধা কিলো আমাক দি দিল। 10টা বাজে বাবা, 10:30 বাজি আছে আৰু ৰহুন চিলাই আছে আৰু চৌকাত একো দিয়াই হোৱা নাই এতিয়া, খালি জাষ্ট মাংস পুৰা হৈ আছে। তো আমাৰ পুৰা মাংস আহি গ'ল আৰু এতিয়া খাম পুৰা মাংস। মজা কি হ'ল তোমাৰ? ব্ৰেকআপ দিছি একোজন মোক এৰি থৈ দিছে, 22,000 নজৰ লাগে। नंबर 1 का कबीला। जी जी जी, आंखें देखो, नीयत में खोट साफ नजर आता है, हवस से भरी हुई। ये क्या है? ये কৰি আছে বাহ। তো দেখাবো আমার চিকেন পুরি আছে আর এটা আমার ব্লগার ফিজে কিবা কবা রবা 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 तेरा इंतजार करते हैं ऐसा हम जो सिर्फ तुमसे प्यार करते মজা মজা। টাইম 12টা বাজিবই আৰু বেছি সময় নাই আৰু এতিয়া আমি কাটিম কেক। কাটে এক্সাইটেড, এতিয়া আমি কেক কাটিম। ইয়ো এইবাৰে দেখা পাবা 11:52 আৰু বেছি সময় নাই, কেকটো কাটবা লাগে। কেক পিচ কৰি আছে আৰু চবকে খুৱাই আছে, চবে কেক খাই আছে, ময়ো খাই আছো। হেপী নিউ ইয়াৰ এভৰিৱান, হেপী নিউ ইয়াৰ। পুৰা মাংস আৰু ইয়াতে পুৰা মজাকে পুৰা মাংসত চাটনি। কি কৰিছা তুমি? মই চব্জি বনাইছোঁ, মাংস আৰু মই কৰি আছোঁ, গোটেইখিনি মই কৰি আছোঁ। তো এতিয়া আমাৰ কেক চেক গোটেইখিনি কটা হৈ গ'ল আৰু বৰ্তমান চব্জি হোৱাই নাই। চব্জিৰ পিছত আকৌ ভাত বনাব আছে, মানে আজি গোটেই ৰাতি, মানে ৰাতি বহুত দেৰি হৈ যাব। কাৰণ আমি ভাবিছিলোঁ আমি ভাত চাত হৈ যাব কেক কটাৰ আগতে, কিন্তু আমি কৰাতে মানে চালোঁ যে 12টা বাজিলে আৰু। তো তাৰপিছত আমি ভাত কেক কাটিলোঁ, এতিয়া ভাত বনোৱাই নাই, চব্জিখিনি হৈ আছে, চব্জি হৈ আছে। নতুন বছৰৰ হিয়া বৰা শুভেচ্ছা যাপন কৰিলোঁ। মোৰ ব্লগটো বনাওঁ ৰ। তো বৰ্তমান আমি তাতে বহুতখিনি গান চান গালোঁ, কেক চেক কাটিলোঁ আৰু চব্জি তব্জি ভাত চাত বনাই আছে। আৰু আমি ইয়াতে বন ফায়াৰ লগালোঁ আৰু ইয়াতে চবকেইটাকে মিলি গান গাম আৰু আমাৰ একে মজা, গোটেইকেইটাকে মিলি ইয়াতে গান গাম আৰু তাতে এক্সাইটেড। एक प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है। एक प्यार का नगमा है, मुझको तूने कहा था তো আমাৰ ভাত চব্জি গোটেই হৈ গৈছে আৰু এতিয়া আমাৰ একে চবকে বাৰী বাৰী দি আছে আৰু মই ভাত চাত বাঢ়ি দিলোঁ। এয়া টোপনি লাগছি, তাক দি আগতে চব্জি দি তাক টোপনি লাগছে, তাত তাক খুৱাই দি টোপনি লাগছে, বেহুচ হৈ যাব কণ্ট্ৰল। আৰু এইফালে মুন খাইছে, মুন কেনে চব্জি কেনে খাইছে? তামাম অলপ চালাড আছে, নাখাবি নাখাবি মই নিজে খাই কি মানে নিজে খাই কিনে আকৌ আমাক এইবিলাক যে চালাড গিলা আছে, চালাড গিলা, এই চালাড গিলা নাখাবি না উৰে নাখাবি, খাই জেগা নাখাবি। এই ফাৰ্ষ্ট হেৰিত আমাৰ মুনে ফাৰ্ষ্ট প্লেয়াৰ যোনে ভাত লৈছে, ছেকেণ্ড টাইম ভাত লৈছে, দুবাৰ ভাত লৈছে মুনে। আমাৰ বাপন বহি আছে তাতে আৰু বাপন ভাত খাইছে। এতিয়া আমাৰ পাল, তো এতিয়া আমাৰ পাল আৰু এতিয়া মই লৈছোঁ
তো এতিয়া মই এইফালে চাম কেঁচা খাওঁতে এনেই খাই ভাল লাগে তো লাষ্ট এতিয়া আমি খাম আমাৰ যিমানটা আছিল প্লেয়াৰ আমাৰ বেছিভাগ 10টা প্লেয়াৰ আছিলে 5টা প্লেয়াৰ গুচি গ'ল আৰু 5টা প্লেয়াৰ আমি লাষ্ট আমি খাইছো গোটেই বস্তু আছে বহুত বস্তু আছে মাংস চাংস গোটেই পৰি আছে তো আমাৰ এইফালে বাপন আৰু চানিৰ খোৱা হৈ গ'ল আমি 3টা খাই আছো আমি 3টাই শেষ হোৱা নাই তো কাতেই ভাল লাগিছে চবৰ লগত একেলগে খালো কাতে ভাল লাগিছে নেমু তো যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব শ্বেয়াৰ কৰিব বাই হৈ গ'ল আৰু এয়া পেকিং চেকিং কৰিলোঁ বস্তু ভৰালোঁ যোনখিনি বস্তুৰ কিছুমান বস্তু লৈ যাম আৰু বাকী এইবিলাক চব এনেকৈ থাকিব এইবিলাক ৰাতিপুৱা আহি ঠিক কৰিম চেয়াৰ টিয়াৰ গোটেই এনেকৈ থাকিব যিবোৰ বস্তু লৈ যাব পাৰি সেইবোৰ বস্তু লৈ যাম আৰু সকলোকে লাষ্ট হেপী নিউ ইয়েৰ বাই বাই গুড নাইট